हेलो दे बिजनेस भाले चलि আছে ৰ কি কৰিবি ৰ সময়ে নোহোৱা আহিছে মোৰ ইমান বহুত বিজনেস আছে মোৰ হয়তো আরে বাবুদা এই ৰাখিছো আরে মনীষ কি খবৰ ক'ত যোৱা এ আছো দিয়ক জিয়াই আপুনি ক'ত যায় ইমান ফিটফাট হয় আরে কি কবি আৰু ইমান কামৰ প্ৰেছাৰ মনীষ ক'ত কাম কৰি আছে আপুনি আরে কাম নকৰো ৰ বিজনেস কৰি আছো কলমপাৰত ডাঙৰ বিজনেস এটা তাকে বহুত টেনশন লৈ আছো বহুত একদম কি কবি আৰু বাহ বিজনেস কিহৰ বিজনেস এই কলমপাৰত এই গোটেই মাছৰ দোকানটো মোৰে নহয় দোকান এটা তাকে টেনশন বহুত ভাল দেখোন যা কিবা খাৱা ले लो এ ৰজনীগন্ধা এটা ল ন দেখে রজনীগন্ধা এটা খাব নেকি দে অলপ দে ৰ মিলাই ল দে দে মিলা জলদি মিলা আৰু কিবা নাখায় নেকি দে এইটোৱে খাম দে অলপ ল দে আরে পাৰ্চেল হে পাহৰিলো ৰে মোৰ বিজনেছ ইমান ডাঙৰ সব পইচা লেনদেন মোক কাৰ্ডে চলে হ'ব দিয়ক দে তই দি দেচোন এইয়া পইচা লগ আছে গাড়ীটো প্ৰায় কেছ পৰি গৈছে এনে বুঢ়ো এনে থাকো না এনে ৰ'দ থাকিব নোৱাৰা কি কবি আৰু বা বাবুদা কেতিয়া ল'লে এইটো গাড়ী ভাল লাগিছে দেখোন 3 দিন হ'ল ৰ কি কবি আৰু বজাৰ কৰিব আহিলে গাড়ীখন লৈ আহোঁ এইটো গাড়ী ঘৰততো গাড়ী অভাৱ নাই হিচাপে নাই গাড়ী কিমান গাড়ী ভাল লাগছে না আপোনাৰ গাড়ী লৈ গুচি গ'ল দেখোন চুৰ হয় চুৰ চুৰ নহয় ৰ মোৰ ড্ৰাইভাৰ হয় বহুত পুৰণা ড্ৰাইভাৰ ছাৰ্ভিচিঙে লৈ গৈছে ৰ হয় নেকি মই ভাবিছোঁ চুৰ হয় বুলি
নিজৰে মানুহ দিছোঁ নি অঁ হেল্ল' আনন্দ এই মই কলমপাৰত আছোঁ গাড়ীখন লৈ আহ অঁ বাবুদা অঁ থাকক আপুনি মই যাওঁ যোৱা নেকি অঁ দে কিবা পইচা চইচা লাগিলে হেল্প লাগিলে মোক কবি ঠিক আছে কম দিয়ক অঁ দে যাওঁ দিয়ক অঁ গেল দে A few moments later. অ দাদা অ বাইদেউ আহক আহক আলু লওক আহক এই আলু 40 টকা পিঁয়াজ 50 টকা আহক যদি আহক লওক 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 অ বাইদেউ আহক 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 কি লয় পিঁয়াজ কেনেকৈ দিছে পিঁয়াজ বাইদেউ 50 টকা বহুত দাম কৰিছে দেখোন এ কি ক'ব আৰু দামৰ বহুত দাম বাঢ়িছে না দিয়ক দিয়ক কেই কিলো দিবা 1 কিলো দি দিয়ক লওক বাইদেউ A few moments later. লাহে 10 20 জান শুনে অ হেল্ল' জান কোৱা হেল্ল' অ জান কি কৰি আছা এই আজি বহুত প্ৰফিট হ'ল না তাকে পইচা কিনি আছো ৰবা হয় নেকি অ কিমান পইচা জমা হ'ল এই হ'ল ৰবা গিনিব পৰা নাই সেই তাকে গিনি আছিলো হয় নেকি অ ডিস্টার্ব হ'ল চাগে ন হ'ব দিয়া মই ফোন থওঁ অ দিয়া হ'ব দিয়া পাছত ফোন কৰিম দিয়া হ'ব দিয়া বাই বাই ক'লে হ'ব নেকি আই লাভ ইউ কোনে ক'ব মই কৈছিলোঁ নে তোমাক ফোন কৰা যেতিয়া কৰিবা তেতিয়া এবাৰ আই লাভ ইউ ক'ব লাগিব আৰু ফোন ৰখাৰ পাছত আই লাভ ইউ ক'ব লাগিব হ'ব দিয়া আই লাভ ইউ আই লাভ ইউ টু ফোন ৰখা হেল্ল' হেল্ল' কি কৰি আছা আছো ৰবা তোমাৰ পইচা গনা হ'ল অঁ গিনা হ'ল ৰবা এই অলপ থাকিলে কিনিবৰ কাৰণে কিয় কিমান পইচা হ'ল আজি আজি তোমাৰ লাভ হৈছে 70-80 হাজাৰ মান হ'ল আৰু কিনিব থাকিল হয় নেকি কিয় থাকিলে এই আজি নাহিল মোৰ মেনেজাৰটো এই মই কিনিব লগা হ'ল হয় নেকি মই ভাত খাই আছো তুমি ভাত খালানে এই ভাতে খাই আছো ৰবা মই কি খাই আছা এই তোমাৰ চিকেন কাৰী খালোঁ আৰু তোমাৰ পনীৰ আঞ্জা বনালোঁ অলপ আৰু তোমাৰ অলপ চালাড ঠিক আছে দিয়া তুমি ভাত খোৱা মই শুওঁ তুমি আকৌ পাহৰি গ'লা মই তোমাক কৈছিলোঁ না ফোন কৰাৰ লগে লগে আই লাভ ইউ ক'ব লাগিব আৰু ফোন ৰখাৰ পিছত আই লাভ ইউ ক'ব লাগিব আই লাভ ইউ বাৰে বাৰে পাহৰিছা তুমি ন আই লাভ ইউ আই লাভ ইউ টু গুড নাইট শুই থাকা গুড নাইট নাইট One day later. ধৰিলোঁ আজি মই 1 কিলো আলু দিয়ক নাই আলু নাই পিঁয়াজ দিয়ক পিঁয়াজো নাই এই এইবোৰ কি আলু এই থোৱা নাই দিবলৈ থোৱা নাই আৰে এই কি ঢুঙা
আরে চিনাকি যেন লাগিছে আরে বাবুদা নেকি এই কোন বাবু মই নাজানো বাবু কোন বাবু ও খৰ ভাল ও এই ডাঙৰ বিজনেছ আপোনাৰ নাই মানে কি নাই হা দিয়ক 1 কিলো আলু দিয়ক হা ইয়াতে আলু পিয়াজ বিক্ৰী কৰি আছে বাহিৰত ইমান ডাঙৰ কথা হা দিব মোৰ ৰজনীগন্ধাৰ পইচা ও মনিষ পইচা দে ৰজনীগন্ধা খাইছিলি ন নাই পইচা अरे डाका पड़ गया रे মৰিলো लुटकी भरे बाजार में अरे डाका पड़ गया रे मैं लुटकी भरे बाजार अरे डाका पड़ गया रे मैं लुटकी भरे হেল্ল' গাইস আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে খুবেই ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা কথা আছে যদি আপোনালোকে এই ভিডিঅ'ৰ ছেকেণ্ড পাৰ্ট বিচাৰিছে তেনেহ'লে আপোনালোকে 200টা লাইক কৰি দিব আৰু লগতে কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব